হঠাতেই দুটা পাৰ উৰি উৰি আহি মোৰ কেৰাহীত পৰি দেখিছেনে কি অৱস্থা হৈ গ'ল। নহয় মানে আম্মা আহিছিল খবৰ নিদিয়াকৈ আৰু পাৰ দুটাও লৈ আহিছে, বোলে এইটো বনাচোন বৰ ধুনীয়াকৈ খাওঁ। মই বোলো ইমান দিনৰ মূৰত আহিছা, তুমিয়ে বনাই খুৱাই থৈ যোৱা। তাৰপিছত কথা মতে কাম, মইনো ফকতীয়া খানা খামনে, সেই ভাবিলোঁ অলপ সহায় কৰি দিওঁ, মানে আদা নহৰু পিঁয়াজখিনিয়ে কৰি দিলোঁ। এতিয়া ধুনীয়াকৈ এইখিনি কাটি কুটি লৈ ল'লে। এতিয়া কেৰাহীটো পাতি দিলে, কেৰাহীটোত তেল দি দিলে, তেলখিনি গৰম হোৱাৰ লগতে আদা নহৰু দি দিলে, পিঁয়াজখিনিও দি এতিয়া অকণমান ভাজি ইয়াতে গোটেই মছলাখিনি সোৱাদ হ'বৰ বাবে দি দিলে। তাৰপিছত অকণমান পানী দিয়ে ঢাকন দি মছলাটো অলপ সিজিব দিছে। এতিয়া দি দিলে ইয়াতে মাংসখিনি, আৰু মাংসখিনিৰ লগত মিলিব পৰাকৈ দি দিলে সৰু সৰু টুকুৰা টুকুৰিকৈ কাটি এটা আলু। তাৰপিছত ইয়াৰ কালাৰটো দেখিছেনে কিমান ধুনীয়া হৈছে, আৰু গোন্ধটো পাই যে মোৰ ভোক লাগি গ'ল। দেখিছেনে এইখিনি ধুনীয়াকৈ সিজি গৈছে, খাবৰ বাবে হৈ গ'ল। আৰু ইমান ধুনীয়া বস্তু আগত থাকিলে ৰৈ থাকিব পাৰোঁনে? গৰম গৰম উখোৱা চাউলৰ ভাত লগত মাংস খাই দিলোঁ আজিলৈ। বাই বাই।